খুলজা সেমসেম আলিফ লেইলাৰ কাহিনী নহয় আজি কম হাইলাকান্দিৰ জেলৰ দুৱাৰ খোল খোৱাৰ ৰহস্য এটিএম মেচিনৰ দৰে খুৰুঙাত হাত ভৰালে খোল খাই দুৱাৰ কিন্তু হাতৰ টিপত লাগিব 50ৰ পৰা 100 টকা আলাউদ্দিনৰ চাকিৰ দৰে অটমেটিক খোল খাই জেলৰ দুৱাৰ হাইলাকান্দিৰ জিলা কাৰাগাৰত যদি কোনো দুৰ্ধৰ্ষ অপৰাধী বন্দী হৈ আছে তেন্তে নো টেনশ্যন কাৰণ এইখন কাৰাগাৰৰ ভিতৰত থকা আৰু বাহিৰত মুক্তমনে থকাৰ মাজত কোনো পাৰ্থক্যই নাই যি দৃশ্যবন্দী হৈছে গোপন কেমেৰাত ভালদৰে চাওক জেলৰ মূল লোহাৰ দুৱাৰ কিদৰে সহজতে খুলিব পৰা যায় আপুনি হাতৰ টিপত লৈ আহক 50ৰ পৰা 100 টকা আৰু চিনেমা হলত টিকেট কটাৰ দৰে এই বিশেষ সুৰুঙাই দি ভিতৰৰ ফালে ভৰাই দিয়ক নগদ ধন আৰু তাৰ কিছু সময়ৰ পিছত কামাল চাওক খুলজা সেমসেম জেলৰ দায়িত্বত থকা খকুৱা খাকী পোছাকধাৰীয়ে এইদৰে খুলি দিয়ে মূল দুৱাৰ আৰু বিনা দ্বিধাই আপুনি প্ৰৱেশ কৰিব পাৰে জেলৰ ভিতৰত আৰু সেই একেই পন্থাৰে জেলৰ ভিতৰৰ দুৰ্ধৰ্ষ অপৰাধীও বাহিৰলৈ ওলাই আহি বিভিন্ন অপৰাধ সংঘটিত কৰি নিৰ্বিঘ্নে সোমাবগৈ পাৰে জেলৰ ভিতৰত এইদৰে চলি আছে হাইলাকান্দিৰ জিলা কাৰাগাৰ যি দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন অচিৰে জেল অধীক্ষকক নিলম্বন কৰিব লাগে নহলে 50ৰ পৰা 100 টকাতে অপৰাধ সুলভ হৈ পৰিব হাইলাকান্দিত 50 টাকা 100 টাকা ঘুষ দিলেই এই কদিন লগত ভিতৰত সোমাই কথা বাৰ্তা পাতিব পাৰে 40-50 টাকা 100 টাকা ঘুষ নিদিলে বাহিৰৰ পৰা ওলাই আহিব লাগে সিজিএমৰ পৰা এপ্লিকেশ্যন লৈ ইয়াত আহিব লাগে মানে আসলতে ইয়াতে অৰাজকতা পৰিস্থিতি চলি আছে এই হাইলাকান্দি জিলা কাৰাগাৰৰ যে যিজন সুপাৰিনটেণ্ডেণ্ট আছে এই ঘুষ বাণিজ্যৰ লগত জড়িত আছে লাগি অতি সোনকালে এইটো তদন্ত কৰি এই জেল সুপাৰিনটেণ্ডেণ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এতিয়া প্ৰশ্ন হয় এই ভয়ংকৰ দৃশ্য ফাদিল হোৱাৰ পিছতো নাকত তেল দি বহি থাকিবনে কাৰাগাৰ কৰ্তৃপক্ষ চৰকাৰ কিংবা হাইলাকান্দিৰ জিলা প্ৰশাসন হাইলাকান্দিৰ পৰা নিৰুৎপল দেৱ নিউজ লাইভ